নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপসিনা বেগম মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই নতুনকৈ মাৰ্চ হোৱা বালিজান পঞ্চায়তত আজি এখন প্ৰথমখন মিটিং আৰু আগতো পাইছোঁ মোৰ সকলো সহকৰ্মীসকলক, কিন্তু এইসকল এতিয়া নতুন বুলিয়ে ক'ব পাৰি, মানে পুৰণা হ'ল যদিও নতুনকৈ মই এওঁলোকক লগ পাইছোঁ। আৰু আমাৰ মুখ্য শিক্ষিকা বাইদেউ ৰেহেনা বাইদেউ আহি পায়হি আৰু মিটিংখন আৰম্ভ কৰে আৰু প্ৰাৰ্থনা কৰা হয়। প্ৰাৰ্থনা কৰি মিটিংখন আৰম্ভ কৰা হয়, কাৰণ মিটিংখনত এটেণ্ড হৈ থাকোঁতে সকলোবোৰ ভিডিঅ' কৰা সম্ভৱ নহয়। এনেকৈ মিটিংখন দেখাই দিছোঁ আৰু আমাৰ মুখ্য শিক্ষিকাই ভালদৰে বুজাই কয় যে আমাৰ নতুনকৈ মাৰ্চ হোৱা চেণ্টাৰবোৰ, মানে অংগনবাড়ী কৰ্মীসকল, কেতিয়াবা এটা চেণ্টাৰত দুগৰাকী কৰ্মী সহায়িকা বা এটা কেন্দ্ৰত এগৰাকী কৰ্মী সহায়িকা, তেওঁলোকে কেনেধৰণে কামবোৰ পৰিচালনা কৰিব লাগিব, নিজৰ কামবোৰ কেনেকৈ কৰিব লাগিব, দুগৰাকী বা তিনিগৰাকী হ'লেও কিছুমান অসুবিধা হৈছে বা ক'ত কেনেকৈ তেওঁলোকে মিলাব লাগিব, সেই বিষয়ে তেওঁ ভালদৰে বুজাই কয়। লগতে অকণমান খোৱা বোৱাও তাৰ মাজতে হৈ যায়। মই বৰ বিশেষ দীঘল কৰা নাই, মিটিংখন অলপকৈ দেখাই দিছোঁ আৰু নতুন মিটিংখন হোৱাৰ বাবে ভালধৰণে কেন্দ্ৰবোৰ পৰিচালনা কৰিবলৈ কয় আৰু শেষত জাতীয় সংগীত গাই সভাভংগ ঘোষণা কৰে আৰু লগতে খোৱা বোৱাও হয়। এয়া দেই নাই জুনুবাই পঠাই আছোঁ। জুনুবাই মোক কিমান মৰম কৰিছে। মই মানে নতুন বালিজান পঞ্চায়তলৈ আহিছোঁ যে বালিজানৰ ছোৱালীবিলাকে চবে মোক বহুত মৰম কৰিছে। মোক চবেই মৰম কৰিছে, খালি এইগৰাকীহে মোক মানে মৰম নাই কৰা। এইগৰাকীয়ে মৰম কৰা নাইকিয়া আৰু চবেই নাজানে আৰু মানে চবেই মৰম কৰিছে। চবেই চবেই মৰম কৰিছে। মোক নতুনকৈ আহিছোঁ কাৰণে চবেই মৰম কৰিছে। এজনীক মানে সদায় BSND পাই থাকোঁ কাৰণে তাই মোক মৰম নাই কৰা, আৰু এনে নহ'লে মোক চবেই মৰম কৰিছে। চবেই কৈছে নতুন ছোৱালী আহিছে। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ আগত লগ হ'ম। তেতিয়ালৈ ধন্যবাদ।